নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক কাজিৰঙা নিউজলৈ আৰু এই মুহূৰ্তত মই জিজ্যোতি লস্কৰে লৈ আহিছো আন এটা ব্ৰেকিং নিউজ 10 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত মই আপোনালোকক জনাই আছো যে 10 জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভ অসমত আৰু এই তথ্য জনাইছে আমাক স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কৈছে যে এলাৰ্ট 10 নিউ কেছ অফ কোভিড পজিটিভ ফাউণ্ড কোভিড-19 পজিটিভ 4 ফ্ৰম মৰিগাঁও 2 from Nalbari, 1 each from Nagaon, Hosai, Golaghat and Jorhat. তেওঁ কৈছে যে 10টা নতুন কেছ কোভিড পজিটিভৰ পোৱা গৈছে 4 জন মৰিগাঁও 2 জন নলবাৰী 1 জন হুজাই 1 জন নগাঁও 1 জন গোলাঘাট আৰু আন এজন যোৰহাটৰ যে মৰিগাঁও যাক গ্ৰীণ জোন ঘোষিত কৰিছিলে কেইদিনমান আগত আকৌ পুনৰ তাত 4 জন ধৰা পৰিছে 2 জন নলবাৰী ধৰা পৰিছে 1 জন নগাঁও ধৰা পৰিছে 1 জন গোলাঘাট 1 জন হুজাই আৰু 1 জন যোৰহাট কিন্তু এই টুইটত তেওঁ এইটো জনোৱা নাই যে এওঁলোক কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে নে নাই খালি এই মুহূৰ্তৰ এটা পুনৰ ব্ৰেকিং নিউজ যে 10 জন পুনৰ কোভিড পজিটিভ ধৰা পৰিছে অসমত আৰু ইয়াকে লৈ অসমৰ মুঠ সংখ্যা 329 জনলৈ বৃদ্ধি পাইছে এতিয়া অসমৰ মুঠ সংখ্যা 329 জনলৈ বৃদ্ধি পাইছে এই মুহূৰ্তত এই 10 জন নতুন কোভিড পজিটিভক লৈ